আৰু মোক খবৰটো দি থাকিবি অঁ ঠিক আছে দে তোৰ গাড়ীখনৰ নিচিনা গাড়ী এখনৰ খবৰ পাইছে যদি হয় ওলাই যাব থেংক গড পালে হয় আৰু দেই খালি গাড়ীখন পালে আমাৰ চাহ কিবা এটা দি যাব আৰু নহয় মানে খানা কাৰণে চাহ হ'ব খাই ল'বা দি দিম ছাৰ আপোনালৈ আনো নেকি নেলাগে মোক তেওঁলোকক দিয়ে মোলে হা তোমালে গাখীৰ গৰম কৰিবলৈ দিছো দেই জান হে আলহীক খাই ল'বলৈ দিয়া আলহীক খাই ল'বলৈ দিয়া তই ফ'ল' কৰি থাক আমি এতিয়াই ওলাইছো একদম এৰি নিদিবি ফ'ল' কৰি থাক মলয় তোৰ গাড়ীখনৰ খবৰ পাইছো চাহ পিছত খাবি ব'ল চাওঁ ঐ আকৌ আলহী কিজন আহিলে দেখিব মৰখকটো ক'ব লাগিব আকৌ দেই চুবা গোটেই সোপা সোমোৱা এক্সকিউজ মি তোৰ গাড়ীখন এইখনেই নেকি চা হয়নে হয় চিয়'ৰ বেক তহঁত অলপ ইয়াতে থাক চিন্তা কৰিব নালাগে গাড়ীখন আছে নহয় তহঁতে পাই যাবি বৰুৱা বাচিলো দেই ভাল পাই গলো দেই মই ওলাইছো আৰে তই তাতে থাকচোন একো নাই মই গৈছো ৰ ওলা অপৰাধী নপলাবি গাড়ী চুৰ কৰ কি নাম তোৰ হাইদৰ তোৰ গেঙত আৰু কোন আছে নাই আৰু কোনো নাই ছাৰ কম ছাৰ চব কম মই গোটেই গেংটো ধৰাই দিম মোক একো নকৰিব বল থেংক ইউ দিয়ে একদম থেংক ইউ দেই এৰি নিদিবি খালি নেৰো আৰু শুন গাড়ী চাবি বৰুৱাৰ হাততে আছে লৈ লগে যা ঠিক আছে থেংক ইউ অ'কে লগ পাম বাই ছাৰ তই কি কৰি আছ ইয়াত কালি যে ড্ৰাফ্ট এটা মোক কাম কৰিবলৈ দিছিলে পাহৰিলে ঘৰলৈ লৈ গ'লো মই কামটো কৰিম বুলি তাৰপিছত পানী দিয়া ভাত খাই দিলো টোপনি ধৰিলে শুই দিলো তই ইয়াত কিয় লিখি আছ
নহয় ইয়াতে মনত পৰি গ'ল ন এতিয়া থানালৈ গ'লেতো আপুনি মোক ধুব ইয়াতে বোলো কামটো কমপ্লিট কৰি যাওঁ তই সঁচাই ভাল ডাক্তৰ এটাক দেখুওৱা তোৰ ব্ৰেইনটোত কিবা এটা খেলি মেলি সঁচাই হৈছে থানাত দেখিবি বল হয় নেকি ব'লক আহ ব'লক লাহে লাহে চলাব দেই পাকলি মোক দেখি পলাই দিলে যে চিনিয়ৰক সন্মান কৰিব নাজানা হা এই টিপু টিপু এপিনে আছো বাইদেউ এই গেটত মোক দেখি ভূত দেখা দি যে পলালা কি মানে মই ৰাতিপুৱাই ৰাতিপুৱাই গুড মৰ্ণিং এটাৰো যোগ্য নহয় নে সিমান কোনো ব্যৱহাৰ নাজানানে তুমি জানো তেনেহ'লে মানে আপুনি সিদিনাখন নিজে কোৱা নাছিলে তুমি ইয়াত ডিউটি কৰিবলৈ আহা নে মোক আদৰিবলৈ আহা মই ডিউটি কৰিবলৈ আহোঁ বাইদেউ দেখুৱাই দিলোঁ পাই গৈছে কি চাতে এবাৰ ই পকা মিস্ত্ৰী অৰ্ডাৰ হৈছে ঐ মোহন কি কৰিছা ইয়াতে এই মিস্ত্ৰী কামটো চাই আছিলো কিনো কৰিব কাম শিকিছা মানে শিকাকে চোৱা নাই চা এনেহে চাই আছিলো ব'লক এনেকে চাই চাই দিনটো কটাই দিবা আৰু ন দিনটো নহয় অকল সময় পাৰ কৰিলে হ'ল আৰু এতিয়া থানাত ট্ৰাই কৰিম ব'লক বহিছা অঁ বাৰু গাড়ী এখন গম পালো আৰু সলাব হ'ল কিয় এনেকে বহিছা মানে ঘূৰি বহিলে মানুহবিলাক ধুনীয়াকে দেখে আৰু বহা ভালকে বহা উফ এনেকে যাম ব'লক চাহকাপ নোখোৱা কিয় আকৌ তুমি ঘৰলৈ যাবানে নাযাওঁ বুলি ক'লোৱেই দেখোন এই মানুহে কি বুলি ভাবিবা বাৰু ভাবিবলৈ কি আছে তোমাৰ মা আৰু ভণ্টিয়ে মই অহাৰ কাৰণে ভালে পাইছে চাহ লোৱা এই কি কৰিবলৈ ওলাইছে বাৰু এই মানে খটা খুৰটো এইটো কেতিয়াবা মাৰ্ডাৰ কেছতহে ফচাই মাৰিব মোক অ তামলিদা এইফালে সোঁফালে চাই দিয়া কি এই এড্ৰেছটোতে এনভেলপটো দি থৈ আহক মই কিয় যাম আকৌ মই কিয় যাম ছাৰে যাবলৈ দিছে ছাৰে মোক কিয় যাবলৈ দিব সুধি আহোঁগৈ আহক কিয় যাবলৈ দিছে ধেমালি কৰিছো দে ধেমালি বুজি নাপায় যা এইবিলাক ইম্পৰ্টেণ্ট কাম ছাৰে মোক নিদি কাক দিব অঁ ফোনটো কিয় অফ কৰি থোৱা কোৱাচোন ফোনটো অফ আছে অফ আছেতো নাই অন আছেতো এতিয়া অন হৈছে চাগে ছাৰে ফোন কৰি কৰি হাইৰাণ হৈ গৈছে অথনি ছাৰে ফোন কৰি আছিল নেকি কিয় তাৰমানে ছাৰে কৈছে মানে এইখন লৈ যোৱা ৰিচাৰ্জ দিবা এইটো এড্ৰেছত পঠিয়াই দিবলৈ ক'ব এইটোতো মোৰ কাম নহয় মোক কিয় দিছে মইনো কেনেকে জানো বাৰু ছাৰে মোক কৈছে ৰিচাৰ্জ দিবলৈ সেইটোৱে কথা নহ'লে এটা কাম কৰো ৰ'বা ছাৰক ফোনটো লগাই দিওঁ তুমি নিজে সুধি ল'বা নালাগে না লগাই দিওঁ ইম্পৰ্টেণ্ট কাগজ হয় আকৌ সেইকাৰণেহে মোক দিছে হ'ব দিয়ক ভেৰি ইম্পৰ্টেণ্ট কি হ'ল নাই এনেকে কি জোপা জুপি কৰি আছ কি লিখিছে বোলো চাই আছো এনেকে জোপা জুপি কৰি থাকিলে মোৰ লিখাত কিন্তু দিগদাৰ হয় দেই তই যাচোন যা আপুনিহে লিখিছে মই নিলিখিলে কোনে লিখিব আপুনি খালি চুইচ কেইটা কিটি 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 মাৰিহে গৈছে কণ্টিপিটাৰটো এছ নিজে নিজে লিখিছে এই কম্পিউটাৰ নিজে নিজে লিখিছে ফটোৱা কথা ক'বলৈ আহিছ যাচোন যা ইডাল মকেলেছডাল ইডাল মকেলেছ কাক মকেলেছ বুলি কৈ গ'লে ঐ তই আছোন ৰহ তোক বেটি
ছাৰ ৰিচা আহি পোৱা নাই নেকি? নাই পঢ়ি ছাৰ। ফোন এটা কৰি মাতাচোন। অঁ হেল্ল' কাক বিটিবা তুমি আহাই নাই নেকি এতিয়ালৈকে? নাই ছাৰে তোমাক বিচাৰি আছে। ছাৰে বিচাৰিছে ছাৰে দেখোন মোক এনভেলপ দিবলৈ পঠাইছে ছাৰে তোমাক হা ছাৰে তোমাক এনভেলপ দিবলৈ দিছে? এই কেতিয়া মই এনভেলপ দিবলৈ দিছো? নাই দিয়া। ছাৰে নাই দিয়া বোলে। কি আহা থানালৈ আহা। ছাৰে যদি মোক দিবলৈ কোৱা নাই তেনেহ'লে ত্ৰিপুদাই মোক কিয় ক'লে? বাইদেউ ৰাস্তাত অকলে অকলে কি ভাবি আছে? এই ৰ'বচোন তোমাৰ ত্ৰিপুদাই মিছা কথা কয় নেকি বাৰু? আজিলৈকেতো শুনা নাই। কিয়? কথা এটা আছে বলকচোন থানালৈ বলক বলক। বলক। বিস্ময় বালক এইফালে আছোন। তই মোক তাত কি কৈ আহিলি? মোক কি কৈ আহিছিল? এই যে কম্পিউটাৰত কাম কৰি থাকোঁতে তই মোক কিবা এটা ক'লি, শব্দটো কি? আকেশ বুলি কৈছিল। ৰাকেশৰ আগত কিবা এটা কৈছ? কিবা কৈছ নেকি বাৰু? তই ইমান সোনকালে পাহৰিলি নে? মোৰতো মনত নাই। এই মকেলেছ বুলি কৈছ নেকি? মৰ্কেলেছ। তই এইটো কিয় ক'লি? সেইটো মোৰ মনত নাই। মনত নাই? শব্দ ক'লে স্পষ্টকে কবি। মকেলেছ নহয়, তই আকেশ। কি হ'ল কি ক'লি? মৰ ৰাকেশ? আহ তই আহ। ঠিক মাৰিলেগে চাগে খুন্দা এটা ক'ৰবাত। কি হৈছে তোৰ? তেতিয়া বাইকৰ পৰা তেনেকে জাপ মাৰি নামিছা, এতিয়া খুন্দা মাৰি দিছা? তোৰ শনি সোমাইছে নেকি ভিতৰত? চা মোৰ গাতটো দেও মংগলবুট চব সোমাইছে, কিন্তু তাৰ গাত আহুকেতো শনি আছে। চা কাৰ গাত? আমাৰ আখি গাত মোক মাৰিবলৈ দৰাই ফুৰিছে। কি কৰিলে? কি হৈছে? নাজানো, মোৰ আজি আখিটোৱে দুৰ্বল নেকি, সি মোক মাৰিবলৈ দৰাই ফুৰিছে। মোৰ গোটেই দায়িত্ব আপোনাক দিলো। চা বাৰু হ'ব, মই হেডকোৱাৰ্টাৰত কথা পাতি তোৰ কাৰণে বাৰু মই চিকিউৰিটি ব্যৱস্থা কৰি দিম। সঁচা পাণ্ডি বাহিৰত কিয় ৰৈ আছা? ব'লা ব'লা, মই তোমাক ঘৰত থৈ আহোঁ। মইচোন কৈছোৱে মই একেবাৰে গুচি আহিছো। কিন্তু তুমি কালি আহোঁতে মোক সেই এষাৰ কথা কোৱা নাই। কিন্তু এতিয়া কৈছো, একেটা কথাকে কিয় কৈ আছা? কি কৰিবলৈ ওলাইছে বাৰু তাই? তুমি কিয় মিছা কথা ক'লা ৰিচাক? নহয় মানে কি নহয় মানে? আপুনি কোৱা নাই ছাৰে মোক যাবলৈ দিছে বুলি? নহয় মই কোৱাটো কৈছো। কি কোৱাটো কৈছো? কিন্তু ছাৰে তোমাক কাম এটা দিছে, তুমি আকৌ কামটো বেলেগক কিয় যাচি দিছা? ৰ'বাচোন ৰ'বা, এইখনতো মই বৰুৱাকে দিবলৈ দিছিলো। সেইয়া শুনিলে? কিন্তু লুটুকনে কি কৈছে? আপুনি মোক দিবলৈ কোৱা বুলি কৈছে লুটুকনে? মেইন কালপ্ৰিট মানে লুটু। চাওঁ ৰিচা, এইখন দিয়া। ছাৰ ৰিচাও, তুমি কিন্তু একদম বেয়া নাপাবা দেই। মানে হাই কি হ'ল কোৱাচোন? ব'ৰা, মই বহুত ডাঙৰ বিপদত পৰিছো। ছোৱালী সংক্ৰান্তীয় হয়নে? তুমি কেনেকৈ জানিলা? মানুহ দেখিলে গম পাওঁ। মূৰত টেনচনটো গৈ ক'ত খুন্দা মাৰিছেগে। কোৱা প্ৰব্লেমটো কোৱা। তোক ছাৰে কাম এটা দিলে হয়নে? তই আকৌ টিপুক দিলি, টিপুৱে গৈ আকৌ ৰিচাক দিলেগে। এইটো থানাৰ কাম নে চেইন চিষ্টেমৰ বিজনেছ? নহয় মানে 420 কৰিবলৈ থানালৈ আহিছা? চৰি ছাৰ, কাম কৰিবলৈ মন নাই যদি ৰিজাইন দিয়া। এতিয়া গৈ দি আহিমগৈ দিয়ক। ছাৰ চুলি কুচা কাটিবলৈ কওকচোন। কেনেকুৱা জপৰাটো নিচা হৈ আহিছে চাওকচোন। ননচেন্স। এলচি দেখায়। এইটো তুমি কি কাম কৰিবলৈ ওলাইছা কোৱা? কি কাম কৰিম? মোক জানি বুজি কোৱা নাই নহয়, মুখৰ পৰা ওলাই গৈছে। তোক সুধি আছো, তোক সুধি আছো। কাক সুধি আছে? আমি এইফালে কথা পাতি আছো। পাতক। ছোৱালীজনীক তেনেকে থৈ আহিব লাগিলে কিন্তু ডাঙৰ কথা হ'ব যদি ছোৱালীজনীয়ে তোমাৰ ওপৰত কেছ কৰি দিয়ে নিজৰ বুলি। কোন ছোৱালী? কি কেছ? সীমাৰ মাজত জেওৰা হৈ নাথাকিবি। চাওলা যা। তাতকৈ যদি কিবা গণ্ডগোল হয় মোক যে তুমি ছাৰক কৈ দিয়া, ছাৰে গোটেইখিনি নিজৰ বুলি চল্ভ কৰি দিব ন? এই খাটাং দিব।